हेलो फ्रेंड्स, वेलकम टू माय चैनल। आई होप সকলো ভালেই আছে, ঘৰতে আছে। আজি মই আপোনালোকৰ আগত এটা সাউথ ইণ্ডিয়ান ৰেচিপি লৈ আহিছোঁ। মই সাউথ ইণ্ডিয়ান ফুড খাই ভাল পাওঁ অৱশ্যে, আৰু মোৰ হাজবেণ্ডেও সাউথ ইণ্ডিয়ান ফুড খাই খুব ভাল পায়। তো আমি ভাবিলোঁ আজি এটা সাউথ ইণ্ডিয়ান ফুডৰ ৰেচিপি লৈ আহোঁ। মই যোৱা 2 বছৰ তামিলনাডুতে আছিলোঁ, মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ। তেতিয়া মই সাউথ ইণ্ডিয়ান ফুড বনাবলৈ শিকিছিলোঁ অৱশ্যে। আৰু মোৰ হাজবেণ্ডো খাই ভাল পায়, যিহেতু তেওঁ 5 বছৰ PhD কৰি আছিলে তামিলনাডুতে। তেওঁ অৱশ্যে তামিল ক'বও জানে, কিন্তু মই মানে এক্সপাৰ্ট নহয়। মই কুঞ্জুম জানো, মানে অলপ জানো। কুঞ্জুম মিনছ অলপ। এতিয়া ৰেচিপিটো লৈ আহোঁ। আজি মোৰ ৰেচিপিটোৰ নাম হৈছে পংগল। পংগল এটা ফেমাছ ৰেচিপি সাউথ ইণ্ডিয়াত। আজি চাওঁ আহক কিদৰে আমি পংগল বনাব পাৰোঁ। আৰু ই বহুত হেল্ডি হয়, বহুত হেল্ডি ফুড হয়। তো আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় দেন লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰথমে মই আধা কাপ চাউল লৈছোঁ, আৰু ইয়াৰ লগতে মই আধা কাপ ধোৱা মগু লৈ লৈছোঁ। এতিয়া দুইখিনি মিক্স কৰি দিম। আৰু এতিয়া মই এখন কেৰাহী গৰম কৰিছোঁ, আৰু ইয়াক তেল নিদিওঁ। উইদাউট তেল চাউল আৰু দাইলখিনি মই অলপ টাইম ভাজিম। বেছি টাইম ভাজিব নালাগে, 5 মিনিটমান ভাজিলেই হ'ব। এয়া মোৰ চাউল আৰু দাইলখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত মই পানী দি ভালদৰে 2বাৰ বা 3বাৰ ধুই ল'ম। এতিয়া আকৌ এখন কেৰাহী গৰম কৰিছোঁ। ইয়াত মই এতিয়া অলপমান ৰিফাইন তেল দি দিম। আপোনালোকে যদি বিচাৰে ঘিউ ব্যৱহাৰ কৰিব পাৰে। ঘি দিলে একচুৱেলি বেছি টেষ্টি হয় খাবলৈ। আৰু ইয়াত মই এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে জিৰা দিম, আৰু জালুক দিম, গোটা জালুক, আৰু লগতে কাটি থোৱা আদা আৰু জলকীয়া দি দিম। আৰু ইয়াক মই ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াত মই ধুই থোৱা মগু আৰু চাউলখিনি দি দিম, আৰু অলপ টাইম ফ্ৰাই কৰি ল'ম। এতিয়া ভাজি লোৱা দাইল আৰু চাউলখিনি মই কুকাৰত দি দিছোঁ, আৰু লগতে পানী আৰু নিমখ আপোনাৰ সোৱাদ অনুসাৰে দিব পাৰে। পানী আৰু নিমখ দি মই 2টা বা 3টা চিটি মাৰি দিম। কুকাৰটো 3টা চিটি মৰাৰ পিছত অলপমান ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু এতিয়া মই এখন বেলেগ কেৰাহীত অলপমান ৰিফাইন ল'ম, আৰু লগতে গোটা সৰিয়হ দি দিম। আৰু ইয়াত মই ব্যৱহাৰ কৰিম জিৰা আৰু কাজু। এয়া দেখিছে, কাজু দিছোঁ আৰু অলপমান জিৰা দি দিছোঁ। আৰু গোটেইখিনি অলপমান সময় ফ্ৰাই কৰি ল'ম। কাজুখিনি ৰঙা হোৱালৈকে অলপমান সময় ফ্ৰাই কৰি ল'ম ইয়াক ভালদৰে। আৰু এতিয়া ইয়াত মই অলপমান হালধি পাউডাৰ দি দিম। হালধি পাউডাৰটো অপশ্যনেল হয় অৱশ্যে। দাইল আৰু চাউলখিনি সম্পূৰ্ণকৈ বইল হৈ গ'ল। এতিয়া ইয়াত মই ভাজি লোৱা কাজু আৰু সৰিয়হখিনি দি দিছোঁ, আৰু ইয়াক ভালদৰে মিক্স কৰি ল'ম। ফাইনেলি মোৰ পংগলখিনি বনাই হৈ গ'ল। দেখিবলৈ খুব ধুনীয়া হৈছে, দেখিছে। আৰু ওপৰত মই অলপমান বিলাহীৰ চাটনি দি দিছোঁ। আপোনালোকে বিলাহীৰ চাটনিৰ লগতো খাব পাৰে, নহ'লে ভাজিৰ লগতো খাব পাৰে, যিকোনো ভাজিৰ লগত খাব পাৰে। আৰু আপোনালোকেও ট্ৰাই কৰক ঘৰত, আৰু কেনেকুৱা হৈছে মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ।